নমস্কাৰ ক্লাছ 6 ৰ আনটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আমি ইয়াৰ আগৰ ভিডিঅ'কেইটাত তোমালোকৰ যে 3 নম্বৰ চেপ্টাৰ আছিল সংখ্যাৰ সৈতে খেলা, সেই সংখ্যাৰ খেলা যিকেইটা অনুশীলনী আছিল আমি গোটেইটা আলোচনা কৰিছো। তো এইটো ভিডিঅ'ত মই নতুন এটা ভিডিঅ' লৈ আহিছো। এইটো ভিডিঅ'ত তোমালোকৰ যে 4 নম্বৰ চেপ্টাৰ আছে তথ্যৰ ব্যৱহাৰ, সেই তথ্যৰ ব্যৱহাৰৰ প্ৰতি যিটো প্ৰথম অনুশীলনী আছে পৰিচাৱা অহা আছে বা ৱৰ্কশীট আছে 4.1, সেই অনুশীলনীটো আমি আলোচনা কৰিম ইয়াতে। তো ইয়াতে প্ৰথম তোমালোকৰ চেপ্টাৰৰ নাম দিয়া আছে কি তথ্যৰ ব্যৱহাৰ বা ডাটা হ্যান্ডলিং। ডাটা হ্যান্ডলিং কি বস্তু হয় সেইটো জানিলো। তাৰপিছত আমি যেটো 1 নম্বৰ প্ৰশ্ন দিয়া আছে আমি সেইটো আলোচনা কৰিম। তথ্যৰ ব্যৱহাৰ মানে কি হয় প্ৰথমতে আমি সেইটো জানিলো। তথ্যৰ ব্যৱহাৰ মানে কি আমি কিছুমান নিৰ্দিষ্ট ডাটা আমি কিছুমান কালেক্ট কৰি ল'ব লাগিব, সেই ডাটা কিছুমান সংগ্ৰহ কৰি ল'ব লাগিব। ডাটা সংগ্ৰহ কৰা মানে কি কোনবিলাক ডাটা ল'ব পাৰো আমি, যে আমি কৈছো দোকান এখনৰ পৰা আমি কি কৰিছো যে তাত থকা সব যিবিলাক শাক-পাচলি আছে সেই শাক-পাচলিবিলাকৰ দামবিলাক আমি এখন বহীত টুকি গৈছো। তো সেইটো এটা ডাটা লোৱা হ'ল। বা আমি একে নিচিনা শাক-পাচলি আৰু বেলেগ এখন দোকানত গৈ চাইছো যে আলুৰ দামটো এইখনত কিমান কিলো আছিল, সেইখন দোকানত কিমান কিলো দাম হয়, বা সেইখন 1 কিলো দাম কিমান হয়, বা বেলেগ এখন দোকানত গৈ কেনে আমি কি কৰিছো 1 কিলো দাম কিমান হ'ব এনেকৈ চাইছো। তো প্ৰত্যেকখন দোকানৰ পৰা যদি দাম আমি পাম সেইটো যদি আমি টুকি লওঁ সেইটো আমাৰ কি হ'ব তথ্য সংগ্ৰহ কৰা হ'ব। সেই তথ্যখিনি আকৌ আমি যদি সুসজ্জিতভাৱে এখন টেবুল বা এখন তালিকাত আমি কি কৰো সুসজ্জিতভাৱে আমি গঠন কৰো তালিকাখন, সেইখিনি কি কৰা হয় আমি তথ্যৰ সুসজ্জিতকৰণ বুলি কোৱা হয়। তাৰ পিছত আহিলে আমাৰ কি বা তথ্যৰ সুসংগঠিতকৰণ বুলি কোৱা হয়। তাৰপিছত আহিলে সেই তথ্যখিনি আমি বেলেগক দেখাবৰ কাৰণে প্ৰকাশ কৰিবৰ কাৰণে কিছুমান নিৰ্দিষ্ট আমাৰ পদ্ধতি আছে। আমি বাৰম্বাৰতা তালিকা ব্যৱহাৰ কৰিব পাৰো বা ডাক চিহ্ন দি কেনে আমি তথ্যখিনি বেলেগক দেখুৱাব পাৰো বা আমি সেইখিনি তথ্য আমি উপস্থাপন কৰিব পাৰো। সেইটোৱে আমাৰ কি তথ্যৰ উপস্থাপন 3 নম্বৰ ষ্টেপ বা তথ্য ডাটা হ্যান্ডলিঙৰ 3 নম্বৰ ষ্টেপ। সেইটো তথ্য আমি উপস্থাপন কেনেকৈ কৰিব লাগে সেই গোটেইখিনি বস্তু আমাৰ এইবিলাক প্ৰশ্নতে আমি গোটেইখিনি শিকিব পাৰিম। গতিকে মই আৰু এক্সট্ৰাকে তোমালোকক শিকাই থকা নাই, ডাইৰেক্ট প্ৰশ্ন উত্তৰ আলোচনা কৰিলে তোমালোকে ধুনীয়াকৈ বুজি পাবা। এতিয়া প্ৰথম প্ৰশ্নটো আমাৰ কি দিছে যে 1 নম্বৰ দিয়া আছে ইয়াতে ৱৰ্কশীট আউটৰ প্ৰথম প্ৰশ্নটো যে এখন বিদ্যালয়ৰ ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ 3টা শ্ৰেণীৰ 40 গৰাকী ছাত্ৰ-ছাত্ৰীৰ বয়স দিয়া আছে, যিবিলাকে কি কৰিছে বাছনি পৰীক্ষা এটাৰ কাৰণে নিৰ্বাচিত হৈছে। তো ইয়াতে কি 40 জন ছাত্ৰৰ ইয়াৰ পৰা ইয়ালে 40 জন ছাত্ৰৰ বয়স দিয়া আছে, যে এজনৰ 9 বছৰ 10 বছৰ এনেকুৱাকে। তো সেই 40 জন ছাত্ৰৰ বয়সটো দিয়া আছে। তো এই বয়সখিনি আকৌ আমাক ঊৰ্ধ্বক্ৰমত সজাইছে, মানে সৰুৰ পৰা ডাঙৰলৈ সজাই গৈছে। অৰ্থাৎ 9 যেইটা আছে ইয়াতে বাছি কেনে লিখিছে, বা 10 যেইটা আছে বাছি কেনে লিখিছে, বা 11 আছে 12 আছে 13 আছে, সেই গোটেইখিনি কি কৰিছে সজাই পৰাই ধুনীয়াকৈ এখন কি কৰিছে সৰুৰ পৰা ডাঙৰলৈ সজাইছে ঊৰ্ধ্বক্ৰমত। এতিয়া আমাক কেইটামান প্ৰশ্ন দিয়া আছে যে ক নম্বৰ খ নম্বৰ গ নম্বৰ প্ৰশ্ন এনেকৈ দিয়া আছে, সেই প্ৰশ্নকেইটা উত্তৰ কৰিব দিছে। এতিয়া যিখিনি তথ্যখিনি সজালে এই তথ্যখিনি সজোৱাটো বা প্ৰথমতে যিটো বয়সখিনি কালেক্ট কৰিলে ছাত্ৰজনৰ, প্ৰত্যেকজন ছাত্ৰৰ ওচৰত গৈ কেনে যে কিমান বয়সৰ ছাত্ৰ হয় বা তাৰ বয়স কিমান সেইটো লিখি গ'ল, সেইটো হ'ল আমাৰ তথ্য সংগ্ৰহ হৈ গ'ল। সেই তথ্য সংগ্ৰহখিনি কি কৰিছে এনেকে সুসংগঠিত কৰিছে, সুসংগঠিত কৰি কেনে আমাৰ কি কৰিছে উপস্থাপন কৰিছে। তো এইটো আমাৰ ছেকেণ্ড ষ্টেপ যিটো আছিলে আমাৰ সেইটো তথ্যৰ সুসংগঠিতকৰণ বা উপস্থাপনৰ যিটো ষ্টেপ, সেইটো এইখিনি মতে কৰা হয়। এতিয়া এনেকুৱা তথ্যৰ উপস্থাপন কৰাৰ নিয়ম বহুত কেইটা আছে। এতিয়া ইয়াতে ঊৰ্ধ্বক্ৰমত সজাই কেনে কৰিছে, আমি অৰ্ধক্ৰমত সজাই কৰিব পাৰো, বা আমাৰ যিটো বাৰম্বাৰতা তালিকা আছে সেইমতেও আমি কৰিব পাৰো। তো পিছলৈ তোমালোকে পাই গৈ থাকিবা। গতিকে এইটো প্ৰশ্নত যিখিনি উত্তৰ দিছে কৰিব লাগে আমি সেইখিনি আলোচনা কৰো। এতিয়া 1 নম্বৰ যিটো ক নম্বৰ প্ৰশ্ন দিছে বা এ নম্বৰ প্ৰশ্নটো দিছে, ইয়াতে কি কৈছে যে প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত হোৱা শিক্ষাৰ্থীৰ সৰ্বনিম্ন বয়স কিমান। তো ইয়াতে যে প্ৰতিভা সন্ধানীৰ বাবে যি 40 গৰাকী ছাত্ৰ-ছাত্ৰী নিৰ্বাচিত হ'ল বা বাছনি হ'ল, সেই বাছনি হোৱা ছাত্ৰবিলাকৰ পৰা আটাইতকৈ কম বয়সৰ ছাত্ৰ বা সৰ্বনিম্ন বয়স থকা ছাত্ৰগৰাকী বা শিক্ষাৰ্থীগৰাকীৰ বয়সটো কিমান সুধিছে। তো ইয়াতে দেখিছো আমি 9 বছৰ আছে, 10 বছৰ আছে, 11 বছৰ আছে, 12 বছৰ আছে আৰু 13 বছৰৰ ছাত্ৰ-ছাত্ৰী আছে সজাওতে। তাৰ পৰা আটাইতকৈ কম বয়সৰ কোনটো হৈছে যে 9 বছৰৰ যিখিনি ছাত্ৰ-ছাত্ৰী আছে বা 9 বছৰৰ যিখিনি পৰীক্ষাৰ্থী আছে সেইখিনি কি হ'ব আটাইতকৈ সৰ্বনিম্ন বয়সৰ। গতিকে ক নম্বৰটোৰ কাৰণে উত্তৰ আমি কি লিখিম বয়সটো যে 9 বছৰ। ক নম্বৰটোৰ কাৰণে উত্তৰটো আমি কিমান পাম 9 বছৰ। যে ইয়াতে the maximum age selected for the talent search exam is কিমান হ'ব এইটো আমাৰ 9 years বা 9 বছৰ। নেক্সট খ নম্বৰ প্ৰশ্নটো কি দিছে যে প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত হোৱা শিক্ষাৰ্থীৰ সৰ্বাধিক বয়স উলিয়াব দিছে, মানে এবাৰ মেক্সিমাম এজটো কিমান হ'ব সুধিছে। তো মেক্সিমাম এজটো চালে আমি দেখিছো আটাইতকৈ ডাঙৰ বয়স কিমান আছে 13 আছে, আমি তালিকাখন সজাওতে দেখিছো ইয়াতে আটাইতকৈ ডাঙৰ বয়স কিমানটা আছে 13 লৈ আছে। গতিকে মেক্সিমাম এজটো আমি কিমান লিখিম এতিয়া খ নম্বৰটোৰ কাৰণে উত্তৰটো হ'ব 13 ইয়াৰ্ছ বা 13 বছৰটো আমাৰ। তো দুটা প্ৰশ্ন উত্তৰ হৈ গ'ল। নেক্সট গ নম্বৰ প্ৰশ্নটো কি দিছে চাওঁ, যে গ নম্বৰ প্ৰশ্নটো বা চি নম্বৰ প্ৰশ্নটো দিছে 9 বছৰ বয়সৰ 10 জন শিক্ষাৰ্থীক প্ৰতিভা সন্ধানী পৰীক্ষাৰ বাবে নিৰ্বাচিত কৰা হ'ল। এতিয়া 9 ইয়াৰ্ছৰ যিমানজন ষ্টুডেণ্ট আছিলে তাৰ কিমানজন আমাৰ চিলেক্ট হ'ল সেইটো সুধিছে। তো ইয়াত আমি বিচাৰিলে হ'ল যে 9 কেইটা আছে,
বাট আমি ইয়াতে বিচাৰিব পাৰোঁ, নহ'লে আমাৰ যিটো ঊৰ্ধ্বকমত সজোৱা আছে ইয়াতে তাতে সহজে হৈ আছে, ইয়াৰ পৰা আমি 9 কেইটা আছে বিচাৰিব পাৰোঁ। তাৰ পৰা বিচাৰি কিনে যিমানটা 9 আছে সিমানজন ছাত্ৰ ছাত্ৰী কি হৈছে 9 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰী নিৰ্বাচিত হৈছে, আমি গম পাইছোঁ আমি ইয়াতে। তো 9 কেইটা আছে ইয়াতে 1 2 3 4 5 6 7 8 9 10 11টা আছে। তাৰ মানে কি হ'ল 9 বছৰ বয়সৰ কিমানজন ছাত্ৰ চিলেক্ট হৈছে 11 জন। গতিকে আমাৰ গ নম্বৰ উত্তৰটো কি বনাব 11 জন হৈ গ'ল। নেক্সট খ নম্বৰ প্ৰশ্নটো কি দিছে যে 10 বছৰৰ অধিক ছাত্ৰ ছাত্ৰী, 9 বছৰ বয়সৰ সুধিছিলে, এবাৰ সুধিছে 10 বছৰৰ অধিক ছাত্ৰ ছাত্ৰী। 10 বছৰৰ অধিক কিমানজন ছাত্ৰ ছাত্ৰী প্ৰতিভাসমূহে পৰীক্ষাটোৰ বাবে নিৰ্বাচিত হৈছে। এতিয়া 10 বছৰতকৈ ডাঙৰ হ'ব লাগিলে কিমান হ'ব? 11 বছৰ হ'ব লাগিব, 12 বছৰ হ'ব লাগিব, 13 বছৰ হ'ব লাগিব। গতিকে 11 বছৰ, 12 বছৰ আৰু 13 বছৰৰ কিমানজন ছাত্ৰ আছে সেইটো বাছি উলিয়ালে বা সেইটো বিচাৰিলে আমি গম পাই যাম যে 10 বছৰতকৈ ডাঙৰ কিমানজন ছাত্ৰ চিলেক্ট হৈছে। এতিয়া 10টো বাদ দি 11টো চোৱা কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17টা আছে। মানে 11 বছৰ বয়সৰ, 12 বছৰ বয়সৰ, 13 বছৰ বয়সৰ মুঠ মিলি কিমানজন আছে 17 জন আছে। গতিকে আমাৰ ঘ নম্বৰ প্ৰশ্নটো কিমান হ'ব? গ্ৰেটাৰ দেন 10 ইয়াৰ্ছৰ ষ্টুডেণ্ট কিমানজন আছে? গ্ৰেটাৰ দেন মোৰ দেন 10 ইয়াৰ্ছৰ ষ্টুডেণ্ট আমাৰ কিমানজন হ'ব এতিয়া 17 জন, 17 জন। তো হৈ গ'ল আমাৰ 1 নম্বৰটোৰ প্ৰশ্ন উত্তৰ। এবাৰ 2 নম্বৰটো কি সুধিছে আমাক? 2 নম্বৰটোৰ কাৰণে প্ৰশ্ন দিছে আমাক যে এই যিখিনি ডাটা দিয়া আছে ওপৰৰ তথ্যখিনি আমি আন ধৰণে সজাব পাৰোঁনে সুধিছে, সজাই ল'ব পাৰোঁনে সুধিছে। এতিয়া ইয়াতে সজাই লৈছে কি ঊৰ্ধ্বকমত সজাই লৈছে আমি, আৰু বেলেগ ধৰণে সজাব পাৰোঁ নেকি সুধিছে। বা ইংলিছ মিডিয়ামত কি দিছে কেন উই এৰেঞ্জ দ্য এবভ ডাটা ইন এনাডাৰ ৱে। আমি এতিয়া পাৰোঁনে নোৱাৰোঁ সজাবলৈ এইটো। তো ইয়াতে ঊৰ্ধ্বকমত দিয়া আছে, আমি যদি অৰ্ধকমত সজাম, অৰ্ধকম মানে কি আছিলে আমাৰ যে ডাঙৰৰ পৰা আমি সৰুলৈ যদি সজাই যাওঁ তেনেকৈ লিখিব পাৰোঁ। গতিকে আমি এইখিনি ডাটা বেছি এনেকেই যে সজাব লাগিব তেনেকুৱা কথা নহয়, আমি বেলেগ নিয়মেৰে সজাব পাৰোঁ। গতিকে 2 নম্বৰ প্ৰশ্নটোত আমাক পাৰি নে নোৱাৰি সুধিছে, গতিকে আমি ডাইৰেক্ট উত্তৰটো কি লিখিম পাৰি, বা আমি কি লিখিব পাৰোঁ ইয়েছ। হয়, আমাক যিহেতু ডাটাটো সজাব দিয়া নাই, জাষ্ট সুধিছেহে প্ৰশ্নটো পাৰি নে নোৱাৰি, গতিকে আমি উত্তৰটো কি লিখি দিম এতিয়া পাৰি বুলি লিখি দিম। তো আমাৰ 2 নম্বৰটোৰ কাৰণে উত্তৰটো হৈ গ'ল। এবাৰ 3 নম্বৰটো কি দিছে যে এই তথ্যখিনি আমাক কি কৰিব দিছে, এইখন তালিকা ফিল আপ কৰিব দিছে, যিটো মই কৈ আছিলোঁ তোমালোকক বাৰম্বাৰটা তালিকা বা দাগ চিহ্ন ব্যৱহাৰ কৰিব লাগে, সেই তালিকাখন মতে এইখিনি তথ্য ফিল আপ কৰিব দিছে। গতিকে মই তথ্যখিনি ধুনীয়াকৈ তোমালোকক ফিল আপ কৰি দেখাইছোঁ। ইয়াতে তোমালোকৰ এটা 9 যিটো তথ্য আছে, 9 তথ্যটো বা 9 যিটো বয়সৰ ছাত্ৰ ছাত্ৰী আছে সেইটো ধুনীয়াকৈ ফিল আপ কৰি দেখুৱাইছে ইয়াতে কিতাপত। বাকী 10 11 12 আৰু 13 বছৰটোহে কৰিব লাগে আমি, গতিকে মই সেইখিনি কৰি দেখাইছোঁ, চোৱা তোমালোকে। এতিয়া আমাৰ তালিকাখনত তোমালোকৰ দেখুৱাই আছে 9 বয়সৰ বা 9 বছৰ বয়সৰ যিখিনি ষ্টুডেণ্ট আছিলে, সেই 9 বছৰ বয়সৰ 9 ইয়াৰ্ছৰ ষ্টুডেণ্টৰ কাৰণে যিখিনি ডাটা আমি ইয়াৰ পৰা চিলেক্ট কৰিব লাগে সেইখিনি ইয়াতে ধুনীয়াকৈ দাগ চিহ্নত আৰু শিক্ষাৰ্থীৰ সংখ্যাটো আমাক ধুনীয়াকৈ কৰাই আছে। তো আমাক কৰিব দিছে কি এতিয়া 10 11 12 আৰু 13টো কৰিব দিছে। মই ইয়াত 9টো কেনেকৈ কৰিলে সেইটো এবাৰ দেখাই দিছোঁ তোমালোকক, তেতিয়া ধুনীয়াকৈ বুজি পাবা। বুজি পালে আমি 10 আৰু 11 12 13টো কৰোঁতে একদম সহজ হ'ব। এতিয়া প্ৰথমতে আমি এটা চাব লাগিব 9 বছৰ বয়সৰ ষ্টুডেণ্ট কিমানটা আছে। যিখিনি ডাটা দিয়া আছে আমি এইখিনিৰ পৰাই কৰিব পাৰোঁ, এইখিনি আমি আৰু ঊৰ্ধ্বকমত সজাব নালাগে, সজালে আকৌ এক্সট্ৰা টাইম গুচি যাব নহয়। গতিকে তোমালোকে যিখিনি ডাটা দিয়া আছে সেইখিনি এনেকৈ লিখি ল'বা প্ৰশ্নটো, বা প্ৰশ্নত কিতাপত থাকিবই, তোমালোকৰ পৰীক্ষাৰ প্ৰশ্ন থাকিবই। তাৰ পৰা আমি কেনেকৈ এইখন টেবুল বনাম সেইটো চাবা। যে 9 বছৰৰ ষ্টুডেণ্ট লাগে, গতিকে আমি 9 কিমানটা আছে হিচাপ কৰি যাম। এতিয়া 1 2 3 এনেকৈ হিচাপ কৰিব পাৰোঁ, কিন্তু হিচাপ কৰিলে আমি কোনোবাটো ৰৈ গৈছে নেকি গম নাপাওঁ। তেতিয়া আমি কেনেকৈ হিচাপ কৰিম চোৱা, যে 9টো কাটি দিয়া 1 2 3 4টা 5টা 6টা, তাৰপিছত কি হ'ল 7টা 8টা 9টা আৰু পৰিছে 10টা আৰু 11টা। অৰ্থাৎ আমি কিমানটা পালোঁ 9 ইয়াতে 11টা। গতিকে এইটো কি লিখিছে শিক্ষাৰ্থীৰ সংখ্যা 11। দাগ চিহ্নটো কি দিছে চোৱা, এনেকৈ 2টা কাটি দিছে আৰু এটা দিছে। এইটো কেনেকৈ লিখিছে চোৱা দাগ চিহ্নটো। এতিয়া 11টা ষ্টুডেণ্টক বুজাবলৈ দাগ চিহ্ন আমি কেনেকৈ কৰিব লাগে চোৱা। প্ৰথমতে আমি 1 2 3 4জন ষ্টুডেণ্টলৈ এনেকৈ 4ডাল আঁচ মাৰি যাব পাৰোঁ, কিন্তু 5 নম্বৰ ষ্টুডেণ্টৰ কাৰণে আমি 5ডাল আঁচ মাৰিব নোৱাৰোঁ। এইটো কি কৰিব লাগিব, এনেকৈ কাটি দিব লাগিব। তো এইটো মানে কি বুজাইছে এতিয়া, ইয়াতে 5জন ষ্টুডেণ্ট আছে, আকৌ 5জন গুচি গ'ল। এবাৰ 6 নম্বৰ 1 2 3 4 5জন, পাছে পাছে কিমানজন হ'ল এতিয়া 10জন হ'ল, আৰু এজন এক্সট্ৰাকৈ লাগে 11জন। সেইকাৰণে আমাৰ কি কৈছে 2টা 5 5 লিখি কিনে এটা 1 লিখি দিছে। তোমালোকে 4জনলৈহে আঁচ টানিব পাৰিবা, 5 নম্বৰটো এনেকৈ কাটি দিব লাগিব, সেইটো মনত ৰাখিলেই হ'ল। এতিয়া নেক্সট 10 বছৰ বয়সৰ কিমানটা আছে আমি হিচাপ কৰোঁ। 10 এটা আছে, 2টা আছে, 3টা আছে, 4টা 5টা 6টা 7টা 8টা 9টা 10টা 11টা 12টা আছে 10 আমাৰ। গতিকে সেই 12টা 10 আমি ইয়াতে দেখাব লাগে। তো কেনেকৈ দেখুৱাম, 12টা লিখি ল'লোঁ ইয়াতে। এতিয়া বাৰম্বাৰটো কেনেকৈ কৰিম চোৱা, 1 2 3 4 5টা হৈ গ'ল, 6 7 8 9 10টা আৰু 11 12টা। মেক্সিমাম আমি 4ডাল আঁচ মাৰিব পাৰোঁ, 5 নম্বৰ আঁচডাল বেকাকৈ মাৰিব লাগে, সেইটো মনত ৰাখিলে তোমালোকে
দাগ চিহ্নটো কৰিব পাৰিবা হৈ গ'ল দুটা এবাৰ 11 নম্বৰ আছে 11 বয়সৰটো আছে 11 বছৰ বয়সৰ তো 11টো আমি হিচাপ কৰোঁ কিমানটা আছে ইয়াতে 1 2 3 4 5 6 7 8 9টা আছে গতিকে আমি ইয়াতে কি লিখিম এতিয়া 11 বছৰ বয়সৰ শিক্ষাৰ্থীৰ সংখ্যা কিমান 9টা 9টো দাগ চিহ্ন কেনেকৈ দিম চোৱা 1 2 3 4 5 6 7 8 9 হৈ গ'ল 4টা আছে 4টাতকৈ বেছি হ'ব মানে গতিকে 4টাত আমি ৰৈ দিলোঁ যে 5 4 কিমান হ'ল মোৰ 9টা হৈ গ'ল এবাৰ 12 বছৰ বয়সৰ আছে 12 বছৰ 12 কেইটা আছে হিচাপ কৰা ইয়াতে এতিয়া চোৱা আমি যদি কাটি যোৱাৰ লগে লগে সুবিধা হৈ গ'ল যে ইয়াতে যদি কোনোবাটো ৰৈ গৈছে আমি গম পাম ধুনীয়াকৈ এতিয়া এইখিনিত 12 নাই কাৰণ গোটেইকেইটা কাটাই আছে তো 12 কমন আছে এইটো আছে এটা দুটা তিনিটা তাৰপিছত আছে 4টা 5টা আছে গতিকে আমি কি লিখিম 5 জন আছে 12 গতিকে 1 2 3 4 5 হৈ গ'ল ধুনীয়াকৈ নেক্সট 13টা চাব 13টো কোন কেইটা 13 আছে এইটো চোৱা এটা আছে দুটা আছে আৰু তিনিটা আছে বাকিটো আৰু সব কাটা হৈ গৈছে গতিকে 13 আমি কিমানটা পালো তিনিটা পালো গতিকে চিন দিয়া ইয়াতে 1 2 3 আৰু এইটো লিখিম কি 3 তোমাৰ যিখন 12 তালিকা আছিল দাগ চিহ্ন সহ সেই তালিকাখন আমাৰ হৈ গ'ল এতিয়া ইয়াতে কেইটা প্ৰশ্ন দিছে সেই প্ৰশ্নৰ এটা আমি উত্তৰ কি হ'ব চাও এতিয়া এ নম্বৰ প্ৰশ্নটো কি দিছে যে 10 হয়তো এ নম্বৰটো হৈ গ'ল আমাৰ বি নম্বৰটো দিছে প্ৰতিটো বয়সৰ গোটৰ কাৰণে মুঠ শিক্ষাৰ্থীৰ সংখ্যা নিৰ্ণয় কৰা আমাৰ হৈ গ'ল প্ৰতিটো গোটৰ কাৰণে মুঠ শিক্ষাৰ্থী কিমানজন আছে যে বি নম্বৰটোৰ কাৰণে উত্তৰ আমি লিখিব পাৰো যে 9 বছৰৰ কাৰণে আমি কিমানজন আছে শিক্ষাৰ্থী 11 জন আছে বা 10 বছৰৰ কাৰণে কিমানজন শিক্ষাৰ্থী আছে 12 জন আছে বা 11 বছৰ বয়সৰ কাৰণে কিমানজন শিক্ষাৰ্থী আছে 9 জন আছে আমি এই ধুনীয়াকৈ তালিকাখনৰ পৰা লিখি যাব পাৰো এতিয়া এখানে আৰু চাব দৰকাৰ নাই আমাৰ নেক্সট 12 বছৰ বয়সৰ কাৰণে কিমানজন আছে 5 জন আছে 5 জন লিখি দিয়া আৰু 13 বছৰ বয়সৰ কাৰণে কিমানজন আছে 13 বছৰৰ কাৰণে 3 জন হৈ গ'ল আমাৰ বি নম্বৰটো প্ৰশ্নটো উত্তৰ হৈ গ'ল এবাৰ নেক্সট আমাৰ তলৰ প্ৰশ্নকেইটা উত্তৰ কৰিব দিছে কি দিছে চোৱা এক নম্বৰটো দিছে 12 বছৰতকৈ কম বয়সৰ কিমান গৰাকী শিক্ষাৰ্থী আছে এটা 12 বছৰতকৈ কম হলে আমি ইয়াতে নাচাও ডাইৰেক্ট টেবুলখনৰ পৰাই চাম 12 বছৰ বয়সতকৈ কম হলে কি হ'ব 9 10 আৰু 11 বছৰ বয়সৰ হ'ব গতিকে আমি হিচাপ কৰিম যে কি 9 10 আৰু 11 টোটাল কিমানজন ষ্টুডেন্ট আছে তো 9 বছৰত 11 জন আছে 11 12 কিমান হ'ল আমাৰ 23 হৈ গ'ল আৰু 23 আৰু 9 কিমান হ'ব 32 গতিকে আমি গম পালো যে 18 টা লগ হৈ কেনে 32 টা আছে গতিকে 12 বছৰতকৈ কম ষ্টুডেন্ট কিমানজন আছে 32 জন ষ্টুডেন্ট আছে গতিকে যেটো এক নম্বৰ প্ৰশ্ন আছে এক নম্বৰ প্ৰশ্নটো উত্তৰ লিখি দিছো মই ইয়াতে 32 জন তো আমি টেবুলখনৰ পৰা উত্তৰটা কৰিব পাৰো ধুনীয়াকৈ নেক্সট কৈছে 9 বছৰ আৰু 13 বছৰৰ মুঠ কিমান গৰাকী শিক্ষাৰ্থী আছে 9 বছৰ আৰু 13 বছৰ গতিকে 9 বছৰত কিমানজন আছে 11 জন আছে 13 বছৰত কিমানজন আছে 3 জন আছে গতিকে 11 আৰু 13 যোগ কৰিলে হৈ যাব উত্তৰটো তো 11 13 কিমান হ'ল 14 গতিকে 2 নম্বৰটো উত্তৰ কিমান হ'ল 14 জন হৈ গ'ল এটো নেক্সট 3 নম্বৰ প্ৰশ্নটো কি দিছে আটাইতকৈ 3 নম্বৰটো দিছে আটাইতকৈ বেছি বয়সৰ গোটত কিমান গৰাকী শিক্ষাৰ্থী আছে আটাইতকৈ বেছি বয়সৰ গোটত কিমান গৰাকী শিক্ষাৰ্থী আছে আটাইতকৈ বেছি বয়সৰ গোট কোনটো হ'ব এটো হ'ল 9 বছৰৰ আটাইতকৈ কম আৰু 13 বছৰৰ আটাইতকৈ বেছি আটাইতকৈ বেছি বয়সৰ গোটত কিমান গৰাকী শিক্ষাৰ্থী আছে 3 গৰাকী আছে মাত্ৰ গতিকে আমি উত্তৰটো কি লিখিম 3 গৰাকী বা 3 জন হৈ গ'ল আমাৰ 3 নম্বৰটো নেক্সট 4 নম্বৰটো কি দিছে চোৱা 4 নম্বৰটো দিছে কোনটো বয়সৰ গোটত শিক্ষাৰ্থীৰ সংখ্যা আটাইতকৈ কম কোনটোত কম আছে ইয়াতে চালে গম পাম এটো 11 12 9 5 3 তে কম কোনটো হ'ব 3টো হ'ব 3টো কিমান বয়সৰ 13 বছৰ বয়সৰ গতিকে কোনটো বয়সৰ গোটৰ হ'ব এতিয়া 13 বছৰ বয়সৰটো লিখি দিয়া ইয়াতে 13 বছৰ বয়সৰ হৈ গ'ল নেক্সট 5 নম্বৰটো দিছে কোনটো বয়সৰ গোটত শিক্ষাৰ্থীৰ সংখ্যা আটাইতকৈ বেছি এটা আটাইতকৈ বেছি হ'ব লাগিলে আমি ডাঙৰ সংখ্যা কোনটো আছে চাম তো ইয়াতে ডাঙৰ ডাটা কোনটো আছে এই 12টো ডাঙৰ গতিকে এই 12টো যোনটোত আছে হেতুৱে হ'ব কি বেছি থকা শিক্ষাৰ্থীৰ বয়স যে বেছি থকা শিক্ষাৰ্থীৰ বয়স কোনটো হ'ব 10 বছৰটো গতিকে আমি উত্তৰটো কি লিখিম 5 নম্বৰটোৰ কাৰণে 10 বছৰ তোমাৰ 5 নম্বৰটো উত্তৰ হৈ গ'ল ধুনীয়াকৈ એટલે 3 নম্বৰৰ আমাৰ একেটাই প্ৰশ্ন কৰিব দিছিলে সো এটো মই 1 নম্বৰ দি আছে প্ৰশ্নটো 3 নম্বৰ তো 3 নম্বৰ এটাই কৰিব দিছিলে আমাৰ 3 নম্বৰটো হৈ গ'ল বা 4 নম্বৰটো বেলেগ এটা প্ৰশ্ন দিছে তাত কিছুমান বেলেগ ডাটা দিয়া আছে সেই ডাটাখিনি লৈ কেনে আকৌ দাগ চিহ্নৰ সহায়ত বাৰংবাৰটা যিখন টেবুল আছে সেইখন বনাব দিছে গতিকে মই 4 নম্বৰটো কৰি দিছো চোৱা তোমালোকে এতিয়া আমাৰ কি কৈছে 4 নম্বৰ প্ৰশ্নটো এইখিনি ডাটা দিয়া আছে ডাটাখিনি কিহৰ কৈছে যে 30 গৰাকী শিক্ষাৰ্থীৰ ঘৰৰ সদস্যৰ সংখ্যা তলত দিয়া ধৰণৰ 30 গৰাকী ছাত্ৰ-ছাত্ৰী 30টা ডাটা দিয়া আছে ইয়াৰে প্ৰত্যেকৰে ঘৰত কিমানজনকৈ পৰিয়াল আছে সেই পৰিয়ালৰ ডাটাখিনি দিয়া আছে যে এজনৰ 5 জন আছে এজনৰ 4 জন আছে এজনৰ 6 জন আছে এজনৰ 6 জন 8 জন এনেকৈ দিয়া আছে এতিয়া আমাক কৰিব দিছে এই ডাটাখিনি সজাই কেনে আমাৰ যেটো বাৰংবাৰ তালিকা আছিল সেই তালিকাখন বনাব দিছে গতিকে আমি তালিকাখন বনাই দিছো প্ৰথমতে আমি কি কৰিম ইয়াতে লিখিম সদস্যৰ সংখ্যা এটো আমাৰ সদস্যৰ সংখ্যা
প্ৰথম ঘৰটো তাৰপিছত আমাৰ কি থাকিব ইয়াতে দাগ চিহ্ন থাকিব দাগ চিহ্ন আৰু এইটো কিমান হ'ব যে কিমানটা পৰিয়ালৰ আছে পৰিয়ালৰ সংখ্যা লিখি দিম আমি বা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বা পৰিয়ালৰ সংখ্যা লিখি দিলে হৈ যাব ছাত্ৰ ছাত্ৰীৰ পৰিয়ালৰ সংখ্যা হৈ গ'ল আমাৰ ডাটাখিনি এতিয়া ইয়াৰ পৰা প্ৰথমটো কোনটো ঘৰ ল'ম সেইটো চাব লাগিব তো আমি ইয়াতে চাইছো যে ডাটাখিনিত আটাইতকৈ সৰু সংখ্যা কি আছে আটাইতকৈ সৰু সংখ্যা আছে কি ইয়াতে 4টো আছে আৰু আটাইতকৈ ডাঙৰ সংখ্যা কি আছে 10টো আছে গতিকে আমি প্ৰথমতে কি কৰিম সৰুৰ পৰা ডাঙৰলৈ কৰি যাম তো আটাইতকৈ সৰুটো কি আছে 4 আছে যিহেতু গতিকে 4টো আমি ইয়াতে লিখিম অৰ্থাৎ সদস্যৰ সংখ্যা 4টা থকা ছাত্ৰ ছাত্ৰী পৰিয়াল কেইটা আছে আমি সেইটো বিচাৰিম তো 4টা থকাৰ কাৰণে আমি কি কৰিম 4টো কাটি কাটি যাম তো এটা 4 আছে 1 2 3 4 5টা 4 আছে গতিকে আমি কিমান পাই গ'লো এইটো 4 থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 5টা গতিকে আমি ছাত্ৰ ছাত্ৰীৰ পৰিয়ালৰ সংখ্যা লিখিলো 5 আৰু দাগ চিহ্নটো 1 2 3 4 5 তো আমাৰ হৈ গ'ল 4টোৰ কাৰণে 4ৰ পিছত কি সংখ্যা আছে চোৱা 5 আছে 5 আছে 4তকৈ ডাঙৰ গতিকে 5টোৰ কাৰণে আমি কৰিম এবাৰ তো 5 কেইটা আছে হিচাপ কৰা এটা দুটা তিনিটা চাৰিটাই আছে মাত্ৰ গতিকে আমি কি কৰিম এইটো 1 2 3 4 আৰু এইটোৰ কাৰণে লিখিলো 4টা হৈ গ'ল এইটো 5ৰ কাৰণে 4 পিছত 5 কৰিলো 5ৰ পিছত কি আছে আমাৰ 6টা আছে তো 6টো বিচাৰে কিমানটা আছে এইটো 1 2 3 4 5 6 7টা আছে গতিকে আমি 6টোৰ কাৰণে কি লিখিছো এইটো 7টা বনাব লাগিব 1 2 3 4 5 6 7 6টা সদস্য থকা পৰিয়ালৰ সংখ্যা আমি কিমানটা পালো 7টা পালো এবাৰ 6ৰ পিছত কি আছে 7 আছে 7টো বিচাৰা 1 2 3 4 5 6 6টাই আছে গতিকে 7ৰ সংখ্যা আমি কিমান লিখিম 1 2 3 4 5 6 6টা তাৰপিছত 7ৰ পিছত কি আছে 8 আছে গতিকে 8টো বিচাৰা এতিয়া 8 কেইটা আছে ইয়াতে এটা দুটা তিনিটা চাৰিটা 5টা 8 আছে গতিকে আমি লিখিম কি 5টা 1 2 3 4 5টা তোমাৰ 8টো হৈ গ'ল এবাৰ 8ৰ পিছত 9 থাকিব লাগিছে 9 যিহেতু নাইয়ে আমি গতিকে 9টো আমি নিলিখো এবাৰ 10 আছে 10টো লিখি দিয়া 9টো নাই যিহেতু 10 কেইটা আছে হিচাপ কৰিলে আমাৰ হৈ যাব 10 কেইটা আছে ইয়াতে এটা দুটা তিনিটা আছে 10 মাত্ৰ গতিকে 3টা লিখি দিয়া তো আমাৰ গোটেইখিনি ডাটা আমাৰ হৈ গ'ল ইয়াতে সজালো আমি এতিয়া এইটো মোৰ ভুল হৈ গৈছিল লিখোতে 10 আছিলে এইটো 3টাহে আছে 3 লিখিব লাগিব 10 লিখি দিছিলো এতিয়া আমাৰ তথ্যখিনি শুদ্ধ হৈছে নে ভুল হৈছে আমি কেনেকৈ গম পাম চোৱা যে আমি এই গোটেইখিনি যিখিনি পালো বাৰম্বাৰতা সংখ্যাকেইটা সেই বাৰম্বাৰতা সংখ্যাকেইটা যোগ কৰা তোমালোকে যোগ কৰিলে ইয়াতে 30 জন ছাত্ৰ ছাত্ৰী ঘৰৰ সংখ্যা দিছিলে গতিকে এই গোটেইখিনি যোগ কৰোতে উত্তৰটো যদি 30 ওলায় তেনেহ'লে গম পাবা যে কি এইখিনি ডাটা আমাৰ বহুৱাত শুদ্ধ হৈছে তো কিমান হ'ব এইটো 5 4 9 9 7 16 16 22 22 5 27 27 3 কিমান হ'ল 30 গতিকে আমি পাই গ'লো যে 30 জন পৰিয়ালৰ ধুনীয়াকৈ আমি সজাই দিলো বস্তুখিনি অৰ্থাৎ এইটো 30 ওলাইছে মানে বাৰম্বাৰতাটো মুঠ বাৰম্বাৰতাটো আৰু এইটো যিটো ডাটা দিয়া আছে 30 ঘৰ ডাটা দিয়া আছিলে গতিকে আমাৰ গোটেইখিনি কি হৈছে শুদ্ধ হৈছে তাৰমানে গম পালো তো যদি 30 নোলায় তেনেহ'লে গম পাবা যে তোমালোকৰ কোনোবা ডাটা বেছিকৈ লিখি গৈছে বা কোনোবা ডাটা ৰৈ গৈছে তো যেটো 4.1 ৰ আছিলে ৱৰ্কশিট আৰু তাৰ এটা 4টা প্ৰশ্ন দিছিলে আমি গোটেইটা আলোচনা কৰিলো ইয়াৰ পিছৰ ভিডিঅ'ত মই যেটো তোমালোকৰ 4.2 আছে সেই 4.2 ৰ যিখিনি বস্তু লগা আছে সেইখিনি আলোচনা কৰিম তাৰ যেটা প্ৰশ্ন আছে আমি সেইকেইটা সমাধান কৰিম তোমালোকৰ যদি চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগৰবিলাকৰ লগতো শ্বেয়াৰ কৰিবা ধন্যবাদ